এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। সুন্তলিত আৰক্ষীক আক্ৰমণ কৰা 14 জনক আটক কৰা হৈছে। 24 ঘণ্টা পাৰ নহওঁতেই আৰক্ষী জালত পৰিছে আৰক্ষী আক্ৰমণকাৰী দল। কামৰূপ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰিছে আক্ৰমণকাৰী দলটোক। এজন অভিযুক্ত ধৰ্ষণকাৰীক আটক কৰিবলৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰিছিল অভিযুক্ত ধৰ্ষণকাৰী পৰিয়ালৰ লোকে আৰু তাৰ পাছতেই নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই আক্ৰমণ কৰা 14 জনকৈ লোকক আটক কৰিছে। আৰু আটক কৰা লোককেইজনৰ নাম আহি পৰিছে জীৱন নেচা হাজেৰা খাতুন, জেছমিনা খাতুন, আনোৱাৰ হুছেইন, আজিজুল হক, আনোৱাৰ হুছেইন, শামছুল হক, তাৰাচান আলী, আমজেদ আলী, আজমল হক, নকিম আলী, জাহিদুল ইছলাম, নুৰ মহম্মদ আলী আৰু উমৰ আলী বুলি জানিব পৰা গৈছে। আৰু শুকুৰবাৰে আৰক্ষীয়ে মুন্নাফ আলী নামৰ এজন ধৰ্ষণত অভিযুক্ত লোকক আটক কৰিবলৈ গৈছিল আৰু তাৰ পাছতেই পৰিয়ালৰ লোকে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল, আৰক্ষীক আক্ৰমণ কৰিছিল। 3 জনকৈ আৰক্ষী বিষয়া আহত হৈছিল গুৰুত্বভাৱে। ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰক্ষী বিষয়াকেইজনক। আৰু তাৰ পাছতেই নিশাৰ ভাগত কামৰূপ আৰক্ষীয়ে অভিযান চলাইছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে খবৰ অনুসৰি 14 জনকৈ আক্ৰমণকাৰীক আটক কৰা হৈছে। কামৰূপ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰিছে 14 জনকৈ অভিযুক্তক। আৰু আৰক্ষী গোলতাই আক্ৰমণ কৰি আহত কৰিছিল 3 জনকৈ আৰক্ষী লোকক। আমি জনাইছোঁ কালি দিনটোত বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। সুন্তলিত সংঘটিত হৈছিল এই ঘটনা। এটা অভিযুক্ত ধৰ্ষণকাৰীক আটক কৰিবলৈ যাওঁতেই আৰক্ষীক আক্ৰমণ কৰিছিল পৰিয়ালৰ লোকে। অভিযোগ উত্থাপন হৈছে অভিযুক্ত ধৰ্ষণকাৰী পৰিয়ালে আৰক্ষীৰ 3 গৰাকীকৈ বিষয়াক আক্ৰমণ কৰিছিল আৰু তাৰ পাছতেই অঞ্চলজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে কামৰূপ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰিছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অভিযুক্ত 14 জনকৈ লোকক। আৰু সুন্তলি 3 নং দক্ষিণ ৰঙাপানীত ধৰ্ষণৰ অভিযুক্ত আছিল মুন্নাফ আলী আৰু এইগৰাকী মুন্নাফ আলীক আটক কৰিবলৈ গৈ সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। 3 গৰাকীকৈ আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছিল। অভিযুক্ত পৰিয়ালে আৰক্ষীক আক্ৰমণ কৰিছিল, আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হৈছিল 3 গৰাকীকৈ আৰক্ষী বিষয়া। আৰক্ষী বিষয়া কেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু তাৰ পাছতেই নিশাৰ ভাগত কামৰূপ আৰক্ষীয়ে অভিযান চলাই এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত 14 জনকৈ অভিযুক্তক আটক কৰিছে।